আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম প্ৰিণ্টিং প্ৰেছ কেনেকুৱা। প্ৰিণ্টিং প্ৰেছ মানে আপোনালোকৰ যিখিনি বিয়াৰ চিঠি ছপোৱা হয় বা বেনাৰ ছপোৱা হয় বা আপোনালোকৰ ৰিচিপ্টবোৰ ছপোৱা হয়, যেনেকুৱা ধৰক আপোনালোকে কিছুমান পূজা পাতিলে তাত ৰিচিপ্ট ছপোৱা হয়। তো এই যে বেনাৰ ছপোৱা মেচিন, ডিজিটেল মেচিন মানে আপোনালোকৰ যিখিনি তুলনি বিয়াৰ কাৰ্ড ছপোৱা হয়, অন্নপ্ৰসন্নৰ কাৰ্ড ছপোৱা হয়, লিফলেট ছপোৱা হয়, এই যে প্ৰিণ্টিং প্ৰেছ, এই প্ৰিণ্টিং প্ৰেছত কি কি মেচিন থাকে বা প্ৰিণ্টিং প্ৰেছটো কেনেকুৱা সেইটো মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম। তো প্ৰিণ্টিং প্ৰেছত আপোনালোকে যদি বিচাৰে প্ৰিণ্টিং প্ৰেছ এখন দিম বুলি ভাবিছে, তো প্ৰিণ্টিং প্ৰেছ এখন আপোনালোকে দিবলৈ হ'লে কি কি মেচিন লাগিব, কিমান মানুহ লাগিব, সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক কৈ আছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই যাব। ভিডিঅ'টো খুব বেছি স্পেচিয়েল হ'বলৈ গৈছে যিসকলে প্ৰিণ্টিং প্ৰেছ কাম কৰি থাকে বা প্ৰিণ্টিং প্ৰেছ খুলিম বুলি ভাবি আছে, বা আপোনালোকে চাই ভাল পাব যে আপোনালোকৰ যিবিলাক ৰিচিপ্ট আছে, চান্দা তোলা ৰিচিপ্ট, সেইবোৰ ক'ত বনোৱা হয়, কেনেকৈ বনোৱা হয়, সকলো কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। তো এইটো হৈছে এটা প্ৰেছ, প্ৰিণ্টিং প্ৰেছ। তো সময় মাৰি এনেকুৱা আপোনালোকে দেখা পাব ইয়াতে। তো ইয়াতে ধৰক আপোনালোকৰ যিখিনি অৰ্ডাৰ হয় সেইখিনি অৰ্ডাৰ ইয়াতে ৰখা হয়। তো অৰ্ডাৰ ৰখাৰ লগে লগে কি হয়, ইয়াতে ডিজাইনিংবিলাক কৰা হয়। তো ডিজাইনিং ৰুমটো মই আপোনালোকক এতিয়া দেখাই আছোঁ। ইয়াতে এটা কম্পিউটাৰ আছে আৰু ইয়াতে এটা কম্পিউটাৰ আছে, ঠিক আছে। এই দুটা কম্পিউটাৰ ডিজাইনিং কৰা হয় বাৰু। ইয়াতে আপোনালোকৰ ডিজাইনিং কৰা হয়। এইখন হৈছে অৰুণোদয় আঁচনি ফৰ্ম, অৰুণোদয় আঁচনিৰ প্ৰিণ্টিং চলি আছিল যিহেতু। তাৰপিছত ইয়াতে এই কম্পিউটাৰত ডিজাইনিং কৰা হয়। এইটো হৈছে কম্পিউটাৰ। আপোনালোকে যদি এনেকুৱা এটা কম্পিউটাৰ কিনিব খোজে, মোটামুটি আপোনাৰ 50,000 পৰা 60,000 টকাত হৈ যাব। তো এইটো হৈছে এটা কম্পিউটাৰ, এইটো হৈছে কম্পিউটাৰ। তো বিশেষকৈ বেছি কাম চলে যিহেতু ইয়াতে আপোনালোকৰ 2-3টা কম্পিউটাৰ আছে। তো এইটো হ'ল কথা। প্ৰিণ্টিং প্ৰেছ দিবলৈ হ'লে আপোনালোকৰ প্ৰথমতে লাগিব এটা কম্পিউটাৰ আৰু এটা লাগিব গ্ৰাফিক ডিজাইনাৰ, ঠিক আছে। তাৰপিছত নেক্সট ৰুমত আপোনালোকক মই এতিয়া দেখাই আছোঁ। নেক্সট এইটো হৈছে এটা মেচিন, এইটো হৈছে ডিজিটেল অফছেট মেচিন, ঠিক আছে। ডিজিটেল অফছেট মেচিন মানে হ'ল আপোনালোকৰ ইয়াতে ধৰক আপোনালোকৰ এটা মেটাৰ আছে। তো সেই মেটাৰটো ইয়াতে স্কেন কৰি পেলাই আপোনালোকে ইয়াত প্ৰিণ্ট দিব পাৰিব। পাৰ মিনিটত ইয়াতে আপোনালোকৰ 120খন প্ৰিণ্ট আউট হৈ যাব, ঠিক আছে। তো এইটো হ'ল এটা মেচিন। আৰু আছে ইয়াতে এটা ডিজিটেল মেচিন, ইয়াতে এইটো মাল্টি কালাৰ মেচিন হয়। এইটো মাল্টি কালাৰ মেচিনত আপোনালোকে যিকোনো কালাৰ উলিয়াব পাৰিব। A3 পাৰিব, A4 পাৰিব আৰু যিকোনো ধৰণৰ লিফলেট পাৰিব। তো এইটো হৈছে আপোনালোকৰ জাপানৰ পৰা অনা হয়, জাপানৰ পৰা দিল্লীৰ পৰা গুৱাহাটী। তো গুৱাহাটীৰ পৰা ইয়াতে এইটো কি হয়, কিনা হয়। তাৰপিছত নেক্সট ৰুমত মই আপোনালোকক কি কি মেচিন আছে সেইটো দেখাই আছোঁ। এইটো এটা মেচিন, সেইটো নিচিনা এইটো মেচিন। এইটোত কিন্তু আপোনালোকৰ কি হয়, ৰেড আৰু ব্লেক প্ৰিণ্ট হয়, ঠিক আছে। এইটোত ৰেড আৰু ব্লেক প্ৰিণ্ট হয়। তাত আপোনালোকৰ আছিল 1 মিনিটত এইটো 1 মিনিটত 120খন প্ৰিণ্ট আউট বথ ছাইড ওলাই যায়। তাৰপিছত এইটো এটা আছে কম্পিউটাৰ। তাৰপিছত এইফালে আছে এটা অফছেট মেচিন। অফছেট মেচিন যিবিলাক আপোনালোকৰ চান্দা তোলা ৰিচিপ্ট ছপোৱা হয়, ইয়াত বিয়াৰ চিঠি মাৰিব পাৰি। তাৰপিছত ইয়াতে আপোনালোকৰ যিবিলাক ৰেজিষ্টাৰ আছে, ৰেজিষ্টাৰবিলাকো ইয়াতে প্ৰিণ্ট কৰিব পাৰি। তাৰপিছত ইয়াতে সৰু ডাঙৰ হ'লে কাগজবিলাক কি হয়, এইটোত কাটিব পাৰি, ঠিক আছে। ইয়াত এইটো কাটিং মেচিন বুলি কয়। এইটোত কাগজবিলাক কাটা হয়। কিছুমান ডাঙৰ পেপাৰ থাকে বা A4ৰ হাফ কৰিব লাগিলে ইয়াতে এইটো মেচিনত কাটা হয়। তো আৰু মই এতিয়া আপোনালোকক দেখুৱাম ফ্লেক্স মেচিন। ফ্লেক্স মেচিন কেনেকুৱা, আৰু যিবিলাক আপোনালোকৰ তুলনি বিয়াৰ চিঠি হওক আৰু আপোনালোকৰ যিবিলাক লিফলেট হওক, স্কুল কলেজত যিবিলাক লিফলেট ছপায়, সেই লিফলেট ছপোৱা মেচিনবোৰ কেনেকুৱা সেইবিলাক মই আপোনালোকক এতিয়া দেখাবলৈ ওলাইছোঁ। সেইবিলাক মেচিন ওপৰত আছে। তো বলক এতিয়া মই ওপৰলৈ আপোনালোকক লৈ যাই আছোঁ। এইটো হ'ল ডিজিটেল মেচিন। এইটোত আপোনালোকৰ যিটো তুলনি বিয়া আছে, সেই তুলনি বিয়া আৰু অন্নপ্ৰসন্নৰ চিঠিবিলাক ছপোৱা হয়, যেনে ধৰক স্কুল কলেজৰ লিফলেট সেইবিলাক ছপোৱা হয়। ইয়াতে এটা কম্পিউটাৰ আছে। সেইফালে আছে আপোনালোকৰ ফ্লেক্স মেচিন। তো ফ্লেক্স মেচিনটো মই আপোনালোকক এতিয়া দেখাই আছোঁ। এইটো হৈছে ফ্লেক্স মেচিন। যিবিলাক আপোনালোকৰ বেনাৰ ছপোৱা হয়, ডাঙৰ বেনাৰবিলাক, হোৰ্ডিংবিলাক, সেইবিলাক ইয়াতে ছপোৱা হয়। এইটো হৈছে ফ্লেক্স মেচিন, ইয়াৰ পৰা প্ৰিণ্ট হয় ইয়াতে। তো তাৰপিছত এইখিনি।
তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত